আকাশখনলৈ কেতিয়াবা মন কৰিছেনে? আকাশখন দূৰৰ পৰা চালে এনেকুৱা লাগে যেন এতিয়া হাত দিলে আমি ঢুকি পাম, চুব পাৰিম, একদম ওচৰ যেন লাগে। ঠিক তেনেদৰে আমাৰ জীৱনতো কিছুমান মানুহ আছে যাক আমাৰ দেখিলে এনেকুৱা লাগে যেন তেওঁ একদম একেবাৰে আমাৰ আপোন। তেওঁৰ আগত আমি সকলো কথা ক'ব পাৰিম, সকলো নিজৰ দুখ প্ৰকাশ কৰিব পাৰিম, এনেকুৱা যেন লাগে। কিন্তু প্ৰকৃততে তেনেকুৱা নহয়। আৰু সেইটো তেওঁ নিজে প্ৰমাণ কৰে। কেনেকৈ জানেনে? যেতিয়া তেওঁৰ একো স্বাৰ্থ নাথাকিব তেতিয়া তেওঁক আপোনাক পাহৰি যাব, কোন হয় মনত নেপেলাব। কিন্তু যেতিয়াই তেওঁৰ স্বাৰ্থ জড়িত হৈ থাকিব তেতিয়াই তেওঁ একদম আপোনাক স্পেচিয়েল ফিল কৰাব। আপোনাক এনেকুৱা দেখাব যেন তেওঁৰ এই পৃথিৱীখনত আপোনাৰ বাদে আৰু কোনো নাই। এনেকুৱা মানুহবোৰ হৈছে আকৌ স্পেচিয়েল স্বাৰ্থপৰ দেই।